আজিৰ প্ৰশ্ন কেইটা হৈছে প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল? অপশ্যন কেইটা হ'ল কালিয়াবৰ, চৰাইদেউ, গুৱাহাটী, প্ৰাগজ্যোতিষ। শুদ্ধ উত্তৰটো হ'ব প্ৰাগজ্যোতিষ। ২ নম্বৰ প্ৰশ্ন, সংস্কৃতৰ কোনটো শব্দৰ পৰা মহিৰং শব্দৰ উদ্ভৱ হৈছিল? অপশ্যন কেইটা হ'ল চিত্ৰচল, নীলাচল, পাটকাই, মাইৰং। শুদ্ধ উত্তৰটো হৈছে মাইৰং। ৩ নম্বৰ প্ৰশ্ন, অসম অঞ্চলত সংকলিত দুখন মধ্যযুগীয় গ্ৰন্থৰ নাম কি? অপশ্যন কেইটা হৈছে কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ, বেদ আৰু পুৰাণ, নামাঞ্জলি আৰু কীৰ্তন, কঞ্জী খেল আৰু যোগিনী তন্ত্ৰ। উত্তৰ হ'ল কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ। ৪ নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনখন পুৰাণৰ অনুসৰি কামাখ্যা মন্দিৰটো কামৰূপৰ কেন্দ্ৰত আছিল? অপশ্যন কেইটা হ'ল কালিকা পুৰাণ, বিষ্ণু পুৰাণ, শিৱ পুৰাণ, যোগিনী তন্ত্ৰ। শুদ্ধ উত্তৰটো হ'ব কালিকা পুৰাণ। ৫ নম্বৰ প্ৰশ্ন, কোন ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন কেইটা হ'ল বানাসুৰ, নৰকাসুৰ, ভগদত্ত, শ্ৰীকৃষ্ণ। শুদ্ধ উত্তৰটো হ'ব নৰকাসুৰ। ৬ নম্বৰ প্ৰশ্ন, নৰকাসুৰক কোনে হত্যা কৰিছিল? অপশ্যন কেইটা হ'ল বানাসুৰ, শ্ৰীকৃষ্ণ, ভগদত্ত, শিৱ। শুদ্ধ উত্তৰটো হ'ব শ্ৰীকৃষ্ণই। ৭ নম্বৰ প্ৰশ্ন, ভগদত্তৰ হাতীটোৰ নাম কি আছিল? অপশ্যন কেইটা হ'ল চেতক, সুপ্ৰতীক, ৰামু, লাংগী। শুদ্ধ উত্তৰটো হ'ব সুপ্ৰতীক। ৮ নম্বৰ প্ৰশ্ন হ'ব প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল? অপশ্যন কেইটা হৈছে নৰকাসুৰ, ভগদত্ত, ভীষ্মক, মাৰিচি। শুদ্ধ উত্তৰটো হ'ব ভীষ্মক। ৯ নম্বৰ প্ৰশ্ন, প্ৰাচীন কালত কুণ্ডিল নগৰক কি নামেৰেও জনা গৈছিল? অপশ্যন কেইটা হ'ব প্ৰাগজ্যোতিষপুৰ, ভীষ্মক নগৰ, শোণিতপুৰ, হিডিম্বাপুৰ। শুদ্ধ উত্তৰটো হ'ব ভীষ্মক নগৰ। ১০ নম্বৰ প্ৰশ্ন, শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল? অপশ্যন কেইটা হ'ল মহিৰং দানৱ, বান ৰজা, ভাস্কৰ বৰ্মন, নৰকাসুৰ। শুদ্ধ উত্তৰটো হ'ব বান ৰজা। ১১ নম্বৰ প্ৰশ্ন, বান ৰজাৰ জীয়ৰী কোন আছিল? অপশ্যন কেইটা হ'ল ৰুক্মিণী, ৰাধা, উষা, শ্ৰীমায়া। শুদ্ধ উত্তৰটো হ'ব উষা। ১২ নম্বৰ প্ৰশ্ন, অনিৰুদ্ধৰ কাৰ নাতি আছিল? অপশ্যন হ'ল ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু কৃষ্ণ। শুদ্ধ উত্তৰটো হ'ব কৃষ্ণ। ১৩ নম্বৰ প্ৰশ্ন, প্ৰাচীন চহৰ বেংমৰা বৰ্তমান কি নামেৰে জনাজাত? অপশ্যন কেইটা হ'ল ডিব্ৰুগড়, শদিয়া, তিনিচুকীয়া, ডিফু। শুদ্ধ উত্তৰটো হ'ব তিনিচুকীয়া। ১৪ নম্বৰ প্ৰশ্ন, কাৰ ৰাজত্বকালত তেজপুৰৰ মহাভৈৰৱ আৰু ৰুদ্ৰপদ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যন কেইটা হৈছে বনাসুৰ, ভগদত্ত, পুষ্পবৰ্মন, কলাস্তম্ভ। শুদ্ধ উত্তৰটো হ'ব বনাসুৰ। ১৫ নম্বৰ প্ৰশ্ন, প্ৰাচীন প্ৰাগজ্যোতিষৰ আটাইতকৈ শক্তিশালী আৰু প্ৰসিদ্ধ ৰজা কোন আছিল?
অপশ্যন কেইটা হৈছে সম্বাৰাসুৰ, হাতাসুৰ, নৰকাসুৰ, ৰত্নাসুৰ। শুদ্ধ উত্তৰটো হ'ব নৰকাসুৰ। 16 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰাচীনতম বাসিন্দা কোন আছিল? অপশ্যন কেইটা হৈছে জয়ন্তীয়া, খাচী, আহোম, বড়ো। শুদ্ধ উত্তৰটো হ'ব খাচী। 17 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনটো ঠাই জ্যোতিষ শাস্ত্ৰৰ বাবে বিখ্যাত আছিল? অপশ্যন হ'ব কামৰূপ, চৰাইদেউ, প্ৰাগজ্যোতিষপুৰ, শালমাৰা। শুদ্ধ উত্তৰটো হ'ব প্ৰাগজ্যোতিষপুৰ। 18 নম্বৰ প্ৰশ্ন, অসমৰ আটাইতকৈ পুৰণি ৰজা কোন আছিল? অপশ্যন হ'ল ভাস্কৰ বৰ্মন, নৰনাৰায়ণ, মহিৰং দানৱ, নৰকাসুৰ। শুদ্ধ উত্তৰটো হ'ব মহিৰং দানৱ। 19 নম্বৰ প্ৰশ্ন, অসুৰ ৰজা বানাসুৰৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? অপশ্যন কেইটা হৈছে ৰুকাম্বীৰ, অনিৰুদ্ধ, ভগদত্ত, কৃষ্ণ। শুদ্ধ উত্তৰটো হ'ব অনিৰুদ্ধ। 20 নম্বৰ প্ৰশ্ন, প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা কোন আছিল? অপশ্যন কেইটা হৈছে মহিৰং দানৱ, ভাস্কৰ বৰ্মন, বানাসুৰ, নৰকাসুৰ। শুদ্ধ উত্তৰটো হ'ব মহিৰং দানৱ। 21 নম্বৰ প্ৰশ্ন, সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভ শিলালিপিত অসমৰ কোন অঞ্চলৰ উল্লেখ আছে? অপশ্যন কেইটা হৈছে কোচবিহাৰ, কামৰূপ, কমতাপুৰ, ডবকা। শুদ্ধ উত্তৰটো হ'ব ডবকা। 22 নম্বৰ প্ৰশ্ন, কামৰূপ শিলালিপিত কি ভাষাৰ ব্যৱহাৰ কৰা হৈছে? অপশ্যন কেইটা হ'ল বাংলা, পালি, সংস্কৃত, হিন্দী। শুদ্ধ উত্তৰ হ'ব সংস্কৃত। 23 নম্বৰ প্ৰশ্ন, অশ্বমেধ যজ্ঞৰ সন্দৰ্ভত নিম্নলিখিত কোনজন বৰ্মন ৰজাক সমুদ্ৰগুপ্তই পৰাজিত কৰিছিল? অপশ্যন কেইটা হ'ল বলবৰ্মন, সমুদ্ৰ বৰ্মন, পুষ্য বৰ্মন, ভাস্কৰ বৰ্মন। শুদ্ধ উত্তৰটো হ'ব বলবৰ্মন। 24 নম্বৰ প্ৰশ্ন, কামৰূপ ৰাজ্যৰ নিম্নলিখিত কোনগৰাকী ৰাজকুমাৰীৰ কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত বিয়া হৈছিল? অপশ্যন কেইটা হৈছে অমৃতপ্ৰভা, গন্ধৰাৱতী, নয়না দেৱী, ভোগৱতী। শুদ্ধ উত্তৰটো হৈছে অমৃতপ্ৰভা। 25 নম্বৰ প্ৰশ্ন, অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন কেইটা হ'ল মহেন্দ্ৰ বৰ্মন, ভাস্কৰ বৰ্মন, ৰুতি বৰ্মন, পুষ্য বৰ্মন। শুদ্ধ উত্তৰটো হৈছে মহেন্দ্ৰ বৰ্মন। 26 নম্বৰ প্ৰশ্ন, প্ৰাগজ্যোতিষপুৰৰ কোন ৰজাই সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰিছিল? অপশ্যন কেইটা হৈছে মহেন্দ্ৰ বৰ্মন, ভাস্কৰ বৰ্মন, নাৰায়ণ বৰ্মন, ৰুতি বৰ্মন। শুদ্ধ উত্তৰ হৈছে মহেন্দ্ৰ বৰ্মন। 27 নম্বৰ প্ৰশ্ন, কামৰূপৰ কোনজন ৰজাই হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল? অপশ্যন কেইটা হ'ল ৰুতি বৰ্মন, বলবৰ্মন, পুষ্য বৰ্মন, ভাস্কৰ বৰ্মন। শুদ্ধ উত্তৰ হ'ল ভাস্কৰ বৰ্মন। 28 নম্বৰ প্ৰশ্ন, নিম্নলিখিত কোনটো অসমত আৱিষ্কৃত প্ৰাচীনতম শিলালিপিৰ উৎস? অপশ্যন কেইটা হৈছে নদনপুৰৰ তাম্ৰলিপি, ডুবিৰ তাম্ৰলিপি,
পৰ্বতীয় তাম্ৰলিপি, উমাচল শিলালিপি। শুদ্ধ উত্তৰটো হ'ব উমাচল শিলালিপি। 29 নম্বৰ প্ৰশ্ন, ইউএন চাঙে কাৰ ৰাজত্বকালত অসম ভ্ৰমণ কৰিছিল? অপশ্যন কেইটা হ'ল ব্ৰহ্মপাল, ভাস্কৰ বৰ্মন, নৰনাৰায়ণ, বলবৰ্মন। শুদ্ধ উত্তৰ হ'ব ভাস্কৰ বৰ্মন। 30 নম্বৰ প্ৰশ্ন, উমাচল শিলালিপিত নিম্নলিখিত কোন দেৱী দেৱতাৰ উল্লেখ আছে? অপশ্যন কেইটা হ'ল মনসা, পাৰ্বতী, বলৰাম, সূৰ্য। আপোনাৰ শুদ্ধ উত্তৰ হ'ব বলৰাম।